रोम रोम भाइयों सिस्टम पार देंगे পুৰা বেয়া হৈ গ'ল নি 2026ত তুমি কাক বিচাৰা কংগ্ৰেছ বিচাৰা নে বিজেপি বিচাৰা কংগ্ৰেছে আহিব 2025 চনটো কেনেকুৱা গ'ল পজিশ্যনটো ইমান বেয়াও নহয় ভালো নহয় বহুত কাক বিচাৰে কংগ্ৰেছ নে বিজেপি এই বিজেপিয়ে হওক কংগ্ৰেছৰ দিনা বহুত দিন কংগ্ৰেছত থ'ব 2025 চনটো কেনেকুৱা গ'ল বহুত ধুনীয়াকৈ গ'ল আৰু 26টো যাতে তেনেকৈ যায় 26ত কাক বিচাৰে কংগ্ৰেছ নে বিজেপি 26ত আমি আকৌ বিজেপিকে বিচাৰোঁ দেই বিজেপি বিচাৰে মই কংগ্ৰেছে 25 চনটো আপোনাৰ কেনেকুৱা গ'ল ভাল নে বেয়া ভালে 2026ত আপুনি বিজেপি বিচাৰে নে কংগ্ৰেছ বিচাৰে কংগ্ৰেছ বিচাৰে নে বিজেপি বিচাৰে চব দিব বিজেপি বিজেপি 2026ত বিজেপিক দিব কিহৰ কাৰণে দিব আপুনি বিজেপি ৰাস্তা পদূলি বনাই দিছে চাউল দিছে চেনি দিছে নিমখ দিছে 2025 চনটো কেনেকুৱা গ'ল কৈ দিয়ক এবাৰ ভাল বহুত ভাল নেক্সট 26ত কাক বিচাৰে বিজেপি নে কংগ্ৰেছ ৰাইজে ডিপেণ্ড কৰিব সেইটো 2025 চনটো মোৰ কাৰণে ইমানেই বেছি বেয়া গ'ল যে আমাৰ অসমৰ সাৰ্থক জুবিন দাক হেৰুৱাই দিলোঁ কাৰণ এনেকুৱা বছৰ যাতে আৰু নেক্সট কেতিয়াও নাহে কাৰণ এনেকুৱা বছৰ যদি আহি থাকে আমি ভাল ভাল বস্তু হেৰুৱাই দিম তো গতিকেলৈ 2025 চনটো মোৰ কাৰণে বহুতেই বেছি বেয়া গ'ল 25 চনটো মোৰ কাৰণে বেয়াকৈ গ'ল কিহৰ কাৰণে মানে বহুত এইটো আঙুঠি খাই আছে আৰু মানে পইচা পাতিৰ ক্ষেত্ৰতো অকণমান প্ৰব্লেম হৈছে 2026ত কাক বিচাৰ কংগ্ৰেছ নে বিজেপি মইতো বিজেপি বিচাৰোঁ